বোলো নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ আৰু আপোনালোকৰ খবৰ ভালে খবৰটো ভালেই চাগে মোৰ খবৰ বাৰু ভালেই নট বেড বুলি ক'ব পাৰি আৰু এডাল হেয়াৰ বেণ্ড মানে এটা ফটোশ্বুট কৰিবলৈ গৈ আছোঁ ঘৰত অলৰেডি সীমা বা আহি পালে কিবা কিবি পানী চানী এতিয়া দিওঁ গৈ খাবলৈ মানে গৰমত আহিছে ন বেচেৰি গতিকে ভিডিঅ'টো চাই থাকক একেবাৰে স্কিপ নকৰিব দেই গতিকে বলক জল্দিছে মানে বহি যাওঁ আৰু বতৰটো যিহে মানে বতৰটো বহুত বেয়া কৰিছে ন ভয়ো লাগিছে এতিয়া গতিকে আৰম্ভ কৰি দিওঁ বা যিহেতু বাহিৰত বহি আছে কিবা এটা খাবৰ কাৰণে দি দিওঁগৈ বাহিৰত বহি আছে বাই বাৰু এইফালে একেবাৰে মই বহি ল'লোঁ আৰু পিছফালে ইয়াত সীমা বাই কিবা কিবি ৰেডি কৰি আছে সীমা বা কেনেকুৱা লাগিছে আজি আহিলে গৰম লাগিছেনে নাই গৰম বাৰু নাই কিন্তু বতৰ মানে বৰষুণ আহোঁ আহোঁ কৰিছে সেইকাৰণে আমাৰ মানে অলপমান চিন্তা হৈ আছে দুজনীৰে কি হয় কি নহয় গতিকে মেকআপত বহি গৈছোঁ আৰু এতিয়া একেবাৰে মেকআপ আৰম্ভ কৰাই নাই গতিকে এতিয়া মেকআপটো জল্দিছে শুৰু কৰি দিওঁ আৰু ভিডিঅ'টো চাই থাকক একেবাৰে স্কিপ নকৰিব দেই আই মেকআপ একেবাৰে কমপ্লিট হৈ গ'ল আৰু এতিয়া ফেচৰ হ'ব এতিয়া ফাউণ্ডেশ্যন বাগেৰা হ'ব চকুটো বৰ ধুনীয়াকৈ আঁকিছে বাৰু আৰু আইলেছটো বহুত ধুনীয়াকৈ একেবাৰে লগোৱা হৈ গ'ল আৰু ভাল লাগিছে কিন্তু একদম বাকী আৰু ফাউণ্ডেশ্যন কিবা কিবি আছে এইবিলাক আৰু খালি ল'ব ফেচৰ মেকআপ আই মেকআপ একেবাৰে হৈ গ'ল কমপ্লিট আৰু এতিয়া হেয়াৰ ষ্টাইল কৰিম হেয়াৰ ষ্টাইল কৰা নাই আৰু জুৱেলাৰী বাগেৰা এইবিলাক পিন্ধি লওঁ তাৰপিছতে হৈ থাকিব এটা এটা শুৰু Finally, makeup done. আজি মানে খোপা বান্ধা নাই আজি অলপমান বেলেগ এটা ষ্টাইল কৰি দিছে আজি অলপ চুলিখিনি কাৰ্ল কৰি দি পিছফালে ইয়াত ফুল আছে আৰু ফ্ৰেছ ফুল হয় ৰাধাচূড়া ফুল আই মেকআপ বহুত বেছি ৰ'দ দিছে চাওকচোন একেবাৰে বাহিৰৰ পৰা চাবই নোৱাৰি এতিয়া ফটোশ্বুট কৰিব যাবৰ কাৰণে লোকেশ্যনত মানে এটা বহুত টেনশ্যন হৈছে মানে কেনেকৈ প'জ দি মানে ভাবিয়ে ভয় লাগিছে বাপৰে নাযাওঁতেই একদম ঘামি গৈছোঁ ৰ'দত আৰু ৰ'দত যাব যদি পাওঁ তেনেহ'লে কি হ'ব আৰু যদি আপোনালোকৰ সীমাবাৰ মেকআপটো ভাল লাগিছে তেনেহ'লে ডেছক্ৰিপশ্যন লিংক দিয়া আছে আপোনালোকে সীমাবাৰ মেকআপটো ট্ৰাই কৰিব পাৰে আৰু এটা কথা কওঁ যে বহুত সোনকালে মেকআপটো ফিনিছ কৰিছে কিন্তু আৰু বহুত ছফ্ট হৈছে এতিয়া 2 নম্বৰ ড্ৰেছৰ মেকআপ হৈ আছে কষ্টিউম আধা পিন্ধিলোঁ আৰু আধা পিন্ধিব আছে এইটো মেকআপটো একদম টোটেলি বেলেগ
বহুত বেছি গৰম যে কাৰণে কতো যোৱাই নাই ঘৰতে মানে একদম আৰম্ভ কৰি দিছো আৰু ফটো আগৰটো ঘৰতে কৰিলো এতিয়াটো ঘৰতে আৰু এইফালে বৰষুণৰ বতৰ একদম বৰষুণ আছে কলা হৈ কাৰণে অলপমান ৰিস্ক মানে বাহিৰত যোৱাৰ কাৰণে এতে আছো আৰু বাকি এইফালে সীমাবা একদম ভুকত অৱস্থা নাই কেমেৰামেন কেইটাও ঘামত অৱস্থা নাই গৰম গৰম সব গৰম আহি আছে এইফালে একে বৰষুণ আৰু দিস ইজ মি कैसा लगा मेरा वीडियो मजा आया ना গতিকে আজিৰ এই ভিডিওটো ইমানেই আছিলে আৰু বহুত বেছি গৰম মেকআপ একে ৰিমুভ কৰা গ'লটো সেইকাৰণে মুখ থপৰাৰ মানে একেবাৰে হাল বুঢ়ী হাল কিন্তু আৰু এবাৰ গা ধুব লাগিব ফেচ ৱাছ কৰা হ'ল কিন্তু গাটো ধুব লাগিব ইমান গৰম বৰষুণটো নিদিলে বাৰু মহাদেৱে মোক চকু মেলি চালে আৰু গতিকে আজিৰ এই ভিডিওটো ইমানেই বাই বাই জয় আই অসম